হেল্ল' এভৰিৱান, সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছেনে? আজি মই বহুত দিনৰ পাছত এটা লং ষ্টাডি ভ্লগ লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভ্লগটো চাই ভাল পাব। আৰু এয়া ৰাতিপুৱা মই শুই উঠি পিনি অলপমান নোট ৰিভিজন কৰি ল'লোঁ, মোৰ মাষ্টাৰ্ছৰ নোটছ। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো জানে মই MA কৰি আছোঁ ডিষ্টেঞ্চ মোডত, আৰু তাৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবেও প্ৰস্তুতি কৰি আছোঁ। সেইকাৰণে এনেদৰে দুইটা বস্তুৱে মিলাই মেলি পঢ়িব লগা হয়। আৰু এয়া ৰাতিপুৱা তাৰ কাৰণে মই 2 ঘণ্টা সময় অলপমান নোট ৰিভিজনছ কৰি ল'লোঁ। আৰু তাৰ পাছত 2 ঘণ্টা মই এনেদৰে ৰিভিজন কৰাৰ পাছত 1.5 ঘণ্টামান সময় মেথছ কৰিলোঁ। মেথছ কৰাৰ পাছত মই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পিনি আকৌ এটা ষ্টাডি স্লট কৰিলোঁ, আৰু এইটোত মই অলপমান নোট বনাবলৈ আছিলে MAৰে, আৰু তাৰ কাৰণে অলপমান নোট বনালোঁ। বাকীবিলাক বস্তু মই খোৱা বোৱা তেনেকৈ ভিডিঅ' কৰি দেখুওৱা নাই, যিহেতু সময়ো ইমান নাই এইবিলাক কৰি থাকিব লাগে। 2-3টা বস্তুৰ বাবে পঢ়িব লগা হৈছে, সেইকাৰণে এনেকৈ ভাবিলোঁ যে কমকৈ পঢ়াৰ ক্লিপবিলাক ৰাখি থওঁ। আৰু তাৰপাছত মই এয়া কাৰেণ্ট এফেয়াৰ্ছ কৰিবলৈ উলিয়াই ল'লোঁ, যিহেতু কাৰেণ্ট এফেয়াৰ্ছটো এটা খুব ইম্পৰ্টেণ্ট ফেক্টৰ। যি এক্সামৰ কাৰণেই নহওক কাৰেণ্ট এফেয়াৰ্ছটো লাগেই। আজিৰ ভিডিঅ'টোত থুলমূলকৈ ইমানখিনিয়ে দেখালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।